নাম্বাৰ 5 খিনি চোৱা তলৰ খালী বাকচবোৰত গ্ৰেটাৰ দেন অৰ লেছ দেনৰ চিন দিয়া আছে মানে এটা ডাঙৰ কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এইটোৱে উলিয়াব লাগে এক নম্বৰটো চোৱা কি দিয়া আছে কিমান আছে 10 10 10 প্লাছ 10 আৰু এইফালে কিমান আছে ডাঙৰৰ আগত সৰু দুটা মিলি হ'ব এইটো 4 আৰু এইফালে আছে 10 প্লাছ 10 আৰু ডাঙৰৰ আগত সৰু আছে তেতিয়াহ'লে 10 ৰ পৰা 1 মাইনাছ 9 কিমান হৈ গ'ল 24 আৰু এইফালে 29 তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব 24 ডাঙৰ হ'ব নে 29 ডাঙৰ হ'ব এইটো হ'ল 24 এইটো 29 তেতিয়াহ'লে আমি কি পঢ়াম এইফালে ডাঙৰ আছে এইটো চিন ইউজ কৰিম দিছ ওৱান ইজ লেছ দেন দিছ ওৱান ডাঙৰৰ ফালে আমি সৰুৰ ফালে এই চোকাখিনি সৰুৰ ফালে দিওঁ আৰু খোলাখিনি ডাঙৰৰ ফালে দিওঁ এনেকুৱা হ'ব নাম্বাৰ 2 ইয়াতে কৈ লওঁ তোমালোকে যে ডাইৰেক্ট কৰিব পাৰা যদি নোৱাৰা তেতিয়াহ'লে হিন্দু আৰবীয় পদ্ধতিত কৈ লোৱা ফাৰ্ষ্টত চি দিয়া আছে 100 চি দিয়া আছে ইয়াতে 100 হ'ব এল 50 তাৰপিছত সৰু এক্স 10 তাৰপিছত এইটো কিমান হ'ব 4 চোৱা এক্সৰ লগত 1 প্লাছ কৰি নিদিবা 11 নকৰিবা কিন্তু কাৰণ এই 1ৰ পিছত আকৌ 5 আছে তো 5ৰ আগত মানে ডাঙৰৰ আগত সৰু থাকিলে দুটা একেলগত হ'ব এই তিনিটা বেলেগ 150 আৰু 10 বেলেগ 150 আৰু 10 বেলেগ লিখিছোঁ কিন্তু এই দুটা একেলগত হ'ব কাৰণ 5ৰ আগত 1 আছে কি হ'ব এইটো 4 5 - 1 4 আৰু এইফালে চোৱা x মানে 10 আৰু 100 এই 100ৰ আগত 10 আছে তেতিয়াহ'লে দুটা মিলি এটা হ'ব 90 প্লাছ এই তিনিটা মিলি 30 আৰু এটা 5 এইটো চোৱা 164 আৰু এইফালে হ'ল 90 30 125 তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব এইটো 164টো ডাঙৰ হ'ব ইয়াতে এল 50 তাৰপিছত 10 সৰু 10 কিমান হ'ব 50 60 70 আৰু কিমান আছে এইটো 4 74 আৰু এইফালে আছে চোৱা এলৰ আগত 10 সৰু পিছত ডাঙৰ তাৰমানে দুটা একেলগত হ'ব 50 - 10 40 আৰু এইকেইটা কি হ'ব 8 ইয়াতে চোৱা 48 আৰু ইয়াত 50 60 70 74 তেতিয়াহ'লে ডাঙৰ হ'ব আকৌ চোৱা এলৰ আগত এক্স আছে তাৰমানে 50ৰ পৰা 10 মাইনাছ 40 আৰু 5ৰ আগত 1 আছে এই দুটা হ'ব এই দুটা মিলি এটা হ'ব এই দুটা মিলি এটা অংক হ'ব 44 ইয়াতে আছে এল এক্স কিমান হ'ব 50 আৰু 10 60 আৰু 4 64 44 64 এইটো ডাঙৰ হ'ব 5 নাম্বাৰটো চি ডি 100 তাৰপিছত 500 তাৰমানে 500ৰ পৰা 100 মাইনাছ আগত আছে 400 আৰু দুটা 10 420 ইয়াতে কি আছে 500 তাৰপিছত 100 পিছত সৰু তেতিয়াহ'লে প্লাছ হৈ যাব ইয়াতে মাইনাছ হৈ গৈছে আগত যেহেতু আছে ইয়াতে পিছত আছে প্লাছ হৈ যাব বুজি পাইছা মই কৰি দিছোঁ তোমালোকে চাই লোৱা এইখিনি চাবা ভাল কৰি চি মানে 100 ডি মানে 500 চোৱা এইটো প্লাছ নহয় 500ৰ আগত 100 এইটো 500 নহয় এইটো 100 500ৰ আগত তেতিয়াহ'লে মাইনাছ হ'ব মাইনাছ কেনেকৈ হ'ব 500 - 100 তাৰপিছত এইটো হ'ল এই দুটা মিলি এইটো হ'ল কিমান হ'ব 400 আৰু 10 10 20 প্লাছ 400 420 এইফালে চোৱা ডি মানে 500 পিছফালে আছে তাৰমানে প্লাছ হৈ যাব প্লাছ 100 প্লাছ 20 এনেই গম পাওঁ আমি 600 হৈ গ'ল 620 এইটো ডাঙৰ হ'ব ইয়াতে এইটো ডাঙৰ হ'ব 400 আৰু ইয়াতে 600 হৈ গ'ল কিবা বুজা নাথাকিলে বুজি নাপালে কমেণ্ট কৰিবা ঠিক আছে মই বুজাই দিম